এতিয়া আপুনি হিচাপ কৰি চাব ইয়াত কিমান 60 আৰু 30 কিমান হ'ব 90 আৰু 12 কিমান হ'ব 102 টকা ঠিক আছে। আপুনি ইয়াত চাওক 40 30 18 30 30 30 কিমান হ'ব 60 60 40 100। এই যে 2 টকাটো বেছি আপোনাক কিন্তু মই 100 টকা খৰচ কৰিবলৈ আপুনি 2 টকা ক'ৰ পৰা খৰচ কৰিলে এই 2 টকা আপুনি ক'ত পালে এই 2 টকা মিলাই দিয়ক যোনে পাৰিব তাক 500 টকা দিয়া হ'ব। গাইজ সকলোকে স্বাগতম জনাইছোঁ A3 ব্লগছলৈ। গাইজ আজি আপোনালোকে 2 টকাৰ হিচাপ মিলাই দিব ঠিক আছে। আপোনালোকে 2 টকাৰ হিচাপ মিলাই দিব, যিসকলে 2 টকাৰ হিচাপ মিলাব পাৰিব তাক এটা দামী পুৰস্কাৰ দিয়া হ'ব। তেনেহ'লে বহুত ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এটা কি কৰিলোঁ এটা বহি লৈ ল'লোঁ ঠিক আছে। প্ৰথমতে এটা বহি লৈ ল'লোঁ আৰু এটা কলম লৈ ল'লোঁ ঠিক আছে। আজি আপোনালোকে 2 টকা ক'ৰ পৰা আহিলে আপোনাৰ হিচাপটো 2 টকা মানে 2 টকাৰ হিচাপটো মিলাই দিব ঠিক আছে। আপোনাক মই দিলোঁ 100 টকাৰ খৰচ কৰিবলৈ ঠিক আছে। আপুনি ক'লে মই আপোনাক ক'লোঁ যে 100 টকা আপুনি খৰচ কৰিব, মানে মই 100 টকা দিছোঁ আপুনি মোৰ কাৰণে কিবা এটা কিনি আনিব বজাৰৰ পৰা ঠিক আছে, সেইটোৱে কথা। তো এনেকুৱা এটা কথা বনাই ল'ম ঠিক আছে। ইয়াত লিখিম খৰচ, মানে যিমান খৰচ কৰিম ইয়াত লিখিম আৰু খৰচ কৰি কিমান বাকী থাকে ইয়াত লিখিম ঠিক আছে, ইয়াত লিখিম। এতিয়া কথাটো হ'ল যে ধৰক আপুনি প্ৰথমতে বজাৰত গৈ কিবা কিনিলে আৰু ধৰক বিলাহী চেলাহী আৰু যি পাৰে তাকে কিনিলে ঠিক আছে। কিমান কিনিলে এইটো ধৰক আপুনি 40 টকাৰ কিনিলে ঠিক আছে। পিছত কিমান বাকী থাকে 60 টকা ঠিক আছে। আপুনি বহুত বজাৰ কৰিছে, বহুত কষ্ট হৈছে, মানে 40 টকা বজাৰ কৰিলে বহুত কষ্ট হৈ গ'ল আপোনাৰ। ধৰক আপুনি 30 টকাতে কি খালে ভাত খালে ঠিক আছে। থাকে কিমান আৰু থাকে 30 টকা, মানে 60 পৰা 30 গ'লে মানে 30 টকা থাকে। আকৌ 30 টকা থাকে আছিতো ন, আকৌ ধৰক 18 টকা দি কি খালে ঠাণ্ডা খালে, আপোনাৰ গৰম লাগিছে, কি গৰম লাগিছে। এতিয়া ভাত খোৱাৰ পিছত লিখিছে আপোনাৰ ভাত খোৱাৰ পিছত আপোনাৰ গৰম লাগিছে, কি কৰিলে 18 টকা দি আপোনাৰ কি কৰিলে ঠাণ্ডা খালে ঠিক আছে। তো ঠাণ্ডা খালে, ঠাণ্ডা খোৱাৰ পিছত আপোনাৰ কিমান টকা থাকিব 30 টকা 18 টকা থাকে 12 টকা ঠিক আছে। এই 12 টকা আছিল যে এই 12 টকা দি কি ঘৰত আহিলে ইয়াত কিমান টকা থাকিব 0 টকা থাকিব চাওক 0, মানে 12 টকা আহি গ'লে ইয়াত কিমান থাকিব 0 টকা, মানে বাকী আৰু খৰচ নাই ঠিক আছে হৈ যাব। এতিয়া আপুনি হিচাপ কৰি চাব ইয়াত কিমান 60 আৰু 30 কিমান হ'ব 90 আৰু 12 কিমান হ'ব 102 টকা ঠিক আছে। আপুনি ইয়াত চাওক 40 30 18 30 30 30 কিমান হ'ব 60 60 40 100। এই যে 2 টকাটো বেছি আপোনাক কিন্তু মই 100 টকা খৰচ কৰিবলৈ আপুনি 2 টকা ক'ৰ পৰা খৰচ কৰিলে এই 2 টকা আপুনি ক'ত পালে এই 2 টকা মিলাই দিয়ক, যোনে পাৰিব তাক 500 টকা দিয়া হ'ব। সঁচাই কৈছোঁ এই 2 টকা ক'ৰ পৰা আহিলে আপোনালোকে যদি মিলাই দিব পাৰে আপোনালোকক 500 টকা দি হ'ব। বিশ্বাস নকৰিলে আপুনি এনচাৰটো মিলাই মোক কল কৰিব, ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব ঠিক আছে। 6003193523 নম্বৰ দিয়া থাকিব। আপোনালোকে যদি মিলাব পাৰিছে নহ'লে কল কৰিব, কল লগত এবাৰ 500 টকা পাই যাব ঠিক আছে। আজি ভিডিঅ'টো মানে আছে, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু যি পাৰে কৰি দিব।